এইটো বৰ্ষৰ ইতিমধ্যে যিহেতু টিএমচিৰ বহুকেইটা কাম আৰম্ভ হৈছে, সপ্তধাৰা বুলি এটা প্ৰগ্ৰেম আছে, তাৰ অধীনত জ্ঞান ধাৰা বুলি আমি বিগত বৰ্ষতো কৰিছিলোঁ, এইবাৰো আমি কৰিবলৈ আগবাঢ়িছোঁ আজিৰ পৰা। সেয়েহে আমি আমাৰ গৰু আমি গৰুগুটিৰ এখন আগশাৰীৰ প্ৰাথমিক বিদ্যালয় ২ নম্বৰ ৰাজাপুৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা কিছুদিন আগতে অৱসৰ গ্ৰহণ কৰা স্থানীয় তথা এগৰাকী কৃতি শিক্ষক, জিলা কৃতি শিক্ষক বঁটাৰে সন্মানিত মাননীয় শ্ৰী অমৃত চন্দ্ৰ নাথ ছাৰক আমাৰ মাজলৈ নিমন্ত্ৰণ কৰিছোঁ। তেখেত আমাৰ মাজত আহি উপস্থিত হৈছেহি। গতিকে তেখেতক বিদ্যালয়ৰ তৰফৰ পৰা আমি ফুলাম গামোচাৰে আদৰণি জনাব। বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত তাৰ লগে লগে আমাৰ সন্মানীয় অমৃত চন্দ্ৰ নাথ ছাৰক তেখেতৰ দুআষাৰ ৰাখিবৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলৰ কামত অহা দুআষাৰ ৰাখিবৰ কাৰণে মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। সন্মানীয় অধ্যক্ষ মহোদয়, শিক্ষাগুৰু মণ্ডলী, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বৰ ভাল লাগিছে। এইখন মই পঢ়ি এৰি থৈ যোৱা মোৰ অতিকে আপোন উচ্চতৰ মাধ্যমিক বিদ্যালয়। আমি পঢ়াৰ দিনত উচ্চ মাধ্যমিক আছিলে। যিয়ে নহওক, এইখন বিদ্যালয় গৌৰৱতীৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ। ইয়াৰ পৰা হাজাৰজনে উচ্চ শিক্ষা লৈ বিভিন্ন ক্ষেত্ৰত জাতিষ্কাৰ হৈ আছে। তোমালোকেও এইখন বিদ্যালয়ত ছাৰ বাইদেউৰ সান্নিধ্যত নিজৰ জীৱনবিলাক কৃতাৰ্থ কৰিবা বুলি মোৰ আশা থাকিল। যিয়ে নহওক, মই ক'বলৈ ওলোৱা কথাটো হ'ল, তোমালোকৰ ছাত্ৰ জীৱনত প্ৰথম কাম হ'ল গুৰু ভক্তি। শিক্ষাগুৰুৰ প্ৰতি তোমালোকে সততে শ্ৰদ্ধা নিবেদন কৰিবা। শিক্ষাগুৰুৱে কোৱা প্ৰতিটো কথা মনোযোগ দি শুনিবা। যিবোৰ স্বভাৱৰ সলনি নহ'ল, মই প্ৰাৰ্থনা সভা আৰম্ভ হোৱাৰ পৰা তোমাক দেখি আছো, তুমি ইফালে সিফালে চাই আছা। ইয়াতে কোনজনে কি প্ৰগ্ৰাম কৰিলে তুমি কোনো মনোযোগ দিয়া। এইবিলাক ছাত্ৰৰ কৰ্তব্য নহয়। কোনে কি কৈছে এই প্ৰাৰ্থনা সভাত সহবিদ্যাৰ্থীৰ দিশৰ বিভিন্ন কথা ইয়াত আলোচনা হয়। সেইখিনি হৃদয়ংগম কৰি প্ৰত্যেকে যদি আমি ইয়াৰ পৰা আজিৰ দিনটোত এটা হ'লেও কথা মনত ৰাখিব পাৰোঁ, সেইটোৱে তোমাৰ জীৱনত কিবা নহয় কিবা এটা কাম দিব। যিয়ে নহওক, মই দীঘলীয়া নকৰোঁ। সময়ৰ প্ৰতি তোমালোকে সদব্যৱহাৰ কৰিবা। সময়মতে স্কুললৈ আহিবা। সময়মতে তোমালোকৰ ছাৰ বাইদেৱে কৰিব দিয়া কামখিনি নিয়াৰিকৈ কৰিবা। কৰ্তব্যৰ প্ৰতি তোমালোকে দায়িত্বশীল হ'বা। এই জেগাতে মই এটা সৰু চাই কাহিনী তোমালোকক ক'ব খুজিছোঁ। মহাভাৰতৰ কথা আমি ইতিমধ্যে জানো, প্ৰত্যেকে জানো। মহাভাৰত, ৰামায়ণ আমাৰ ধৰ্মগ্ৰন্থ। তাত কৌৰৱ আৰু পাণ্ডৱ এই বংশটোৰ কথা আমি জানো। তোমালোকৰ কাৰোবাৰ যদি কিবা গা অসুখ হৈছে, তোমালোক ৰুমত গুচি যোৱা। কাৰোবাৰ যদি হৈছে দেই, কাৰোবাৰ যদি গাটো বেয়া লাগিছে, কোনোবা গুচি যাবা। এই কৌৰৱ পাণ্ডৱৰ
গুৰু আছিল দ্ৰোণাচাৰ্য। মই কিন্তু প্ৰশ্ন কৰিম দেই, নামবিলাক মনত ৰাখিবা। কৌৰৱৰ 100 জন আৰু পাণ্ডৱৰ 5 জন। এই 105 জন ছাত্ৰ শিষ্যক দ্ৰোণাচাৰ্য গুৰুৱে শিক্ষা দিছিল। সেই সময়ত একলব্য নামৰ এজন ক্ষত্ৰিয় বংশৰ ল'ৰাই দ্ৰোণাচাৰ্য গুৰুৰ ওচৰত শিক্ষা গ্ৰহণ কৰিবলৈ আহিছে। কিন্তু দ্ৰোণাচাৰ্যই তেওঁ ৰাজবংশৰ পুত্ৰ নোহোৱাৰ কাৰণেই অস্ত্ৰ শিক্ষা দিবৰ কাৰণে অস্বীকাৰ কৰিলে আৰু একলব্য বেজাৰ মনেৰে তাৰ পৰা গুচি গ'ল। কিন্তু সি চেষ্টাৰ ত্ৰুটি নকৰিলে। সি অৰণ্যৰ ভিতৰলৈ গৈ তাৰ দ্ৰোণাচাৰ্যৰ মূৰ্তিটো মাটিৰে বনাই ল'লে আৰু বনাই লৈ সেইটোকে গুৰু মানি তেওঁ একান্ত মনে অস্ত্ৰ শিক্ষা ধ্যানত লাগিব। এইদৰে এজন তেওঁ নিজৰ চেষ্টাৰ ফলত অসাধাৰণ অস্ত্ৰধাৰী হিচাপে পৰিগণিত হ'ল। এদিন দ্ৰোণাচাৰ্যই কৌৰৱ পাণ্ডৱৰ সেই 105 জন শিষ্যক লৈ অৰণ্যলৈ চিকাৰ কৰিবলৈ গৈছিল আৰু কোনজন শিষ্য কিমান পাৰ্গত হৈছে তাৰ পৰীক্ষা ল'বলৈ গৈছিল। লগত গৈছিল কেইটামান কুকুৰ। অৰণ্যৰ মাজত যেতিয়া কুকুৰবোৰে ভিতৰত মানুহৰ সম্ভেদ পালে তেতিয়া কুকুৰবিলাকে ভুকি ভুকি সেই মানুহজনক অনুসৰণ কৰি গৈ থাকে আৰু একলব্যই সেই সময়ত অস্ত্ৰবিদ্যা শিক্ষা কৰি আছিল। তেওঁ কুকুৰবিলাকৰ ভুকনিত অলপ অস্বস্তি পাইছে আৰু লগে লগে সিহঁতৰ মুখবিলাক শৰেৰে বিন্ধি মাত মাতিব নোৱাৰা কৰিছে। আৰু এটা বিশেষ কথা আছিল যে কুকুৰবিলাকৰ সেই মুখত যে শৰবিলাক মাৰিলে তাৰ পৰা তেজ ওলোৱা আছে। কুকুৰবিলাক তাৰ পৰা উভতি আহি যেতিয়া গুৰু শিষ্যৰ ওচৰ পালাহি তেতিয়া সকলোৱে আচৰিত হ'ল। আৰু অৰ্জুন আছিল দ্ৰোণাচাৰ্যৰ প্ৰিয় শিষ্য। অৰ্জুনে দ্ৰোণাচাৰ্যক ক'লে, গুৰুদেৱ আপুনি মোতকেও অন্য এজনক ভাল শিক্ষা দি দিছে। তেতিয়া দ্ৰোণাচাৰ্যও বৰ অস্বস্তিত পৰিল। সিহঁতে কুকুৰকেইটাক আকৌ লৈ যায় সেই অৰণ্যৰ মাজত একলব্যক পালেগৈ আৰু একলব্যে তেতিয়াও সেই গুৰুৰ মূৰ্তিটোক লক্ষ্য কৰি শ্ৰদ্ধা কৰি তেওঁ অস্ত্ৰবিদ্যা শিকি আছিল। এওঁলোকৰ উপস্থিতি গম পাই একলব্যই তেওঁ মানে আচৰিত হ'ল আৰু তেওঁলোকৰ অহাৰ কাৰণ সুধিলে। তেতিয়া দ্ৰোণাচাৰ্যই ক'লে, এইটো কাৰ মূৰ্তি? বোলে গুৰুদেৱ এইটো আপোনাৰে মূৰ্তি। আপুনি যে মোক ঘূৰাই পঠিয়াইছে কিন্তু আপোনাৰ শিষ্যত্ব মই এৰি দিয়া নাই আৰু আপোনাকে খাওঁতে শুওঁতে সকলোৱে ধ্যানে আপোনাকেই মই গুৰু হিচাপে মানি লৈছোঁ আৰু এই মাটিৰ মৃত্তিকাটোক মই গুৰু হিচাপে মানি লৈ অস্ত্ৰবিদ্যা শিকিছোঁ। তেতিয়া গুৰুদেৱে ক'লে, ঠিক আছে, ধন্য তুমি, তোমাৰ এই বিদ্যাত মই সন্তুষ্ট হৈছোঁ। তুমি এজন পাৰদৰ্শী শিষ্য হ'বলৈ সক্ষম হৈছা, কিন্তু এতিয়া তুমি মোক গুৰু দক্ষিণা দিবা। তেতিয়া একলব্যই ক'লে, গুৰুদেৱ আপুনি কওক, মই গুৰু দক্ষিণা দিবৰ কাৰণে প্ৰস্তুত আছোঁ।
তেতিয়া গুৰুদেৱে ক'লে যে তুমি মোক গুৰু দক্ষিণা হিচাপে সোঁহাতৰ বুঢ়া আঙুলিটো দিয়া। তেতিয়া একলব্যই তাৰ খাপৰ পৰা চুৰিখন উলিয়াই সোঁহাতৰ বুঢ়া আঙুলিটো কাটি গুৰুদেৱৰ হাতত খুলি দিছে। এতিয়া এইখিনি কথাৰ পৰা আমি কি বুজি পাব পাৰোঁ? ক্লাছ 10ৰ ফাৰ্ষ্ট বয়জনে কি বুজি পালা কথাটো অকণমান কৈ দিলে ভাল পাওঁ। যে একান্ত শ্ৰদ্ধা ভক্তি যদি অন্তৰত থাকে গুৰুৰ প্ৰতি যদি একান্ত শ্ৰদ্ধা আৰু ভক্তি থাকে, কোনো ছাত্ৰ ছাত্ৰী কোনো শিষ্য বিফল হোৱাৰ কোনো স্থল নাই। গতিকে একলব্যই দ্ৰোণাচাৰ্যৰ প্ৰতি যি গুৰু ভক্তি দেখুৱালে সেইটো আমাৰ অনুকৰণ কৰিব লাগে, সেইটো আমাৰ অনুকৰণৰ বস্তু। গতিকে মই এইখিনিকে ক'লোঁ। আজি প্ৰাৰ্থনা সভাত এই সুযোগকণ দিয়াৰ কাৰণে আমাৰ বিদ্যালয়ৰ কৰ্তৃপক্ষক মই শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু মোৰ ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ।